সো গাইজ নমস্কাৰ, সকলোৱে ভালে আছে চাগে। আজি মই বহুত দিনৰ মূৰত আকৌ এটা ৰেচিপি বনাব লৈছোঁ। এইটো ৰেচিপিটো হৈছে পিটিকা, দুনবন পিটিকা। আলু দুনবন পিটিকা কৰিম আৰু লাই পাত আৰু গৰৈ মাছ পুৰি জলফাই পুৰি পিটিকা বনাম। এয়া মই দেখুৱাই দিছোঁ। এইখিনি দুনবন হয়, ধুনীয়াকৈ ধুই লৈছোঁ দুনবনখিনি। দুনবনৰ লগত আলু দিম, বিলাহী এটা আৰু ভোট জলকীয়া এটা দিম। তাৰপিছত মই ৰচুন আদা, এইখিনি ৰচুন আদা থেতেলিয়াই লৈছোঁ, নিমখ অলপ দিম। মই দুনবনখিনি এনেকৈ কুকাৰতে ভৰাই দিম, যিহেতু পাত নাই। কুকাৰত ভৰাই এইখিনি মই এতিয়া জুইত দি দিম। এনেকৈ এইবোৰ মই কুকাৰত এনেকৈ দি দিম। তাৰপৰা ইয়াত নিমখ আৰু ৰচুন আদা থেতেলিয়াই লৈছোঁ এইটো। তাৰপিছত মই ঢাকনি এখন দি জুইত দি ভোট জলকীয়া ঢাকনিখন দি দিম এতিয়া। এয়া মই এনেকৈ কুকাৰতে দি দিছোঁ জুইত। মই এতিয়া ভাপতে সিজিবলৈ দিম। মই এইটো আৰু এটা পিটিকা বনাম। এখন লাই পাত হয়, বহুত ডাঙৰ লাই পাত, বাৰীৰ পৰা ছিঙি আনিছোঁ। আৰু একদম বেঙুনীয়া কালাৰ লাই পাত। গৰৈ মাছ এটা পুৰিম আৰু এইটো জলফাই এটা পুৰি এইটো এটা মই পিটিকা বনাম। তো এয়া মোৰ দুনবনখিনি সিজি গ'ল, আলু আৰু দুনবন। এতিয়া মই কাঁহীখনত পেলাই এইখিনি পিঁয়াজ অলপ, ধনিয়া পাত অলপ দি পিটিকা কৰি দিম। তো এয়া মোৰ দুনবন সিজি গ'ল, এইখিনি পিটিকা দুনবন পিটিকা কৰিছোঁ। এতিয়া মই ইয়াত পিঁয়াজ অলপ কাটি ল'লোঁ, পিঁয়াজ অলপ কাটি ধনিয়া পাত অলপ দি দিছোঁ। এইখিনি মোৰ আজি পিটিকা হয়। এইটো পিঁয়াজ পাত ধনিয়া পাত দি দিছোঁ। তো এয়া মিঠাতেল অলপ, কেঁচা মিঠাতেল অকণমান দি দিছোঁ, ভাল লাগিব খাই। এয়া মোৰ পিটিকা ৰেডি হৈ গ'ল, হাতেৰে পিটিকি দিলোঁ। এয়া এটা পিটিকা, এইটো হৈছে লাই পাত, আলু আৰু জলফাই পোৱা এটা পিটিকা। এইটো দুনবন পিটিকা, আলু আৰু দুনবন দিয়া পিটিকা। এয়া মই লাই পাতখিনি মিহি মিহিকৈ কাটি ল'লোঁ, ৰচুন আদা মিহিকৈ কাটি ল'লোঁ, ভোট জলকীয়া। আৰু এতিয়া মই পিটিকা কৰি দিম এইখিনি এনেকৈ। আপোনালোকে এনেকৈ পিটিকা কৰি খাই চাবচোন, বহুত ভাল লাগে। লাই পাত, গৰৈ মাছ আৰু জলফাই দি পুৰি পিটিকা কৰি খাই চাব, ইমান টেষ্টি লাগে খাবলৈ। এতিয়া যিহেতু লাই পাত আৰু জলফাই খোৱাৰ বতৰ, এবাৰ খাই পালে এৰিবলৈ মন নাযাব, ইমানেই সোৱাদ লাগে। মানে মই কিন্তু খাই ভাল পাওঁ, সেইকাৰণে কৈছোঁ আৰু। খাই ভাল পায় নাপায় এতিয়া আপোনালোকেই জানে, তথাপি খাই চাব বুলি আশা কৰিছোঁ আৰু। বহুত টেষ্টি হ'ব নিচিনা লাগিছে। লাই পাতৰ গোন্ধ আৰু ধনিয়া পাতৰ গোন্ধ আহিছে, ইমান ধুনীয়া গোন্ধ আহিছে নহয়, খাবলৈ যেন বহুত টেষ্টি হ'ব। এয়া মিঠাতেল অলপ দি দিছোঁ, মিঠাতেল অকণমান, কেঁচা মিঠাতেল অলপ দিলে ভাল লাগে খাবলৈ। এনেকৈ দি দিছোঁ নিমখ, কেঁচা মিঠাতেল, হাতে পিটিকি দিছোঁ। মোৰ পিটিকাটো ৰেডি হৈ গ'ল, এতিয়া খাম।
ইমানেই মোৰ আজি ৰেচিপি। জলফাই পোৰা পিটিকা, আলু লাই পাত দি, দোনবন, আলু বিলাহী ভোট জলকীয়া দিয়া পিটিকা। যদি চাই ভাল পায় সকলোৱে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ বনাই খাই চাবচোন, বহুত ভাল লাগে। এতিয়া যিটো দোনবন বহুত কোমল কোমলকৈ ওলাই থাকে, সৰিয়হৰ তলিত বহুত ধুনীয়াকৈ ওলাই থাকে দোনবনটো। খাবলৈ এতিয়া বহুত মিঠা লাগে দোনবন। এখন আজি মোৰ পিটিকাৰ থালি, অকল পিটিকাৰেই হয় এইখিনি। এইটো হৈছে জলফাই, আলু, লাই পাত, ধনিয়া পাত দি পিটিকা। এইটো দেখিবলৈ একেই হৈছে, কিন্তু এইটো গৰৈ মাছ পুৰি লৈছিলোঁ তাৰপিছত জলফাই পুৰিলোঁ আৰু লাই পাত দি এটা পিটিকা বনাইছোঁ। এইটো বনালোঁ জলফাই পিটিকা। তাৰপিছত এইটো দোনবন আলু পিটিকা। ইমানেই মোৰ আজি ৰেচিপি। এখন আজি মোৰ থালি। চব্জি নাই আজি, এনেকৈ অকল পিটিকা দি খাম ভাত।